হৈ গ'ল। এতিয়া খৰি চৰি বান্ধি হৈ গ'ল। এইফালে চাওক ধুনীয়াকৈ বান্ধি লৈছোঁ। তাৰপিছত ইফালে আছে আপোনাৰ ইয়াত আছে গামোচা, গা ধুব লাগিব। তাৰপিছত কেবুলটো লৈ লৈছোঁ, গাড়ীত চাৰ্জ দিব পাৰে, তো সেইটো কাৰণে কেবুলটো লৈ লৈছোঁ। এতিয়া হেলমেটখন লৈছোঁ, এতিয়া যাবলৈ লাগিব। তো এতিয়া চাবিটো অন কৰি দিলোঁ। এতিয়া তাৰপিছত যাব লাগিব। তেল বা কিমান আছে। এতিয়া মই হেলমেটখন পিন্ধি ল'লোঁ। এই গৰমত এতিয়া হেলমেট পিন্ধিব লাগিব। তো এতিয়া যাবলৈ ওলাইছোঁ। তো আপোনালোকে চাই থাকিব। গাড়ীটো এতিয়া ষ্টাৰ্ট দিলে। গাড়ীটো ষ্টাৰ্ট হৈ গ'ল। মাংস দি খাম, মাংস দি ইফালে নোৱাৰিবি, সেইটোত যাও। হাই গাইছ, এতিয়া আহি পালোঁ আমি। কৃষ্ণ তাত নাযাওঁ আৰু লাগি সেইটো কেনেকা সব জায়গা 200 টকা পায়, 190 কে বেছি আছে। সেইটো নিজে কাটিবলৈ আনিছে না, সেইটো কিবা পাইকাৰী দিবলৈ অনা নাই। মই সেইটো কাৰণে কৈ আছোঁ। দি দে হৈ গ'ল। সেইটোৱে জলকীয়া পিঁয়াজ দে আকৌ, জলকীয়া পিঁয়াজ দে আকৌ। কলিজাটো মই খাম দেই, কিন্তু কৈ দিছোঁ 2 পিচ আছে কলিজা। আৰু চব দে, কি অকণ অকণ দি আছে। কলিজা ভাজি খাই ভাল লাগে। ঢালিবও নাজানো কেলা, নিজে ভয় খাইছে আকৌ। লাগি ধৰিব নধৰে, এনেও লৰাবই লাগিব। বাহ, ছোৱালী আহি গ'ল। হ'ব পিঁয়াজ বেছি নালাগে, ইমানটো হ'ব, বেছি নালাগে। কি হয় তো? এইটো বেলেগ কিবা হৈছে চাহ। কি হ'ল? চাবি আকৌ ইয়াত কেৰাহীত তেল কিবা হৈ নগ'লে হ'ল। কি আছে? আলু আছে। আলু পিঁয়াজ দিয়ে দিওঁ বে, ইমান নালাগে হৈ যাব। পিঁয়াজ বেছি দিব নালাগে। আলু ভৰ্তা কৰিবি? হা? লাগাই পেলাইছ টকত টুকাই দত, লৰচ কৰা নাই আৰু। এইটো মানে হৈছে লেমন চিকেন ফ্ৰাই। তোৰ চাপনি জুই দিয়ক। আলু কোনে কাটিব? আলু ডাঙৰ ডাঙৰকে দি দেখিল। পানী আন। কেলে আলু কাটাত কিয় পানী লাগে? আলু কাটচোন, কাটি পেলাই ধুই দিম। পলিথিনতে কিবা কাটি দে। ইমান দিছ আছে, দি দে নাই দে। লৰচ কৰ কেলা, লাগি গ'ল। নালাগে এতিয়া চাহ লাগিল, চাহ নালাগে নহয়, নিমখ দি দিয়া হ'ল যে। কাট না, আলুটো কাট, হ'ব কাট। মাংসখিনি এনেকৈ আছে। জল্দি বনা, ভোক লাগিছে। ভাল ফটোৱা দুটা মানে লগত লৈ আহিলে কেলাবোৰ। এই খৰি কেইডালমান খবৰ এইটো চৌকাত থকা কেইডাল লৈ আহক। মাল খোৱাৰ পিছত নটেংকি চাব আছেই। আৰে ঘৰ সোনকালে আমি আহি পাব লাগিব। চাওঁ নহয়, 3টা বাজিলেই, 3:30। এটাই টাইম চাই আছে, এটাই প্ৰতিকা ধান্দাত আছে।
এইটো নিদিলে ঘৰ নচলিব না কোনে যাব আহিব চাইকেল বেয়া হৈ আছে কাৰ বাইক আছে সি কৈছে 10টা বজাত যাম আহাৰতে কেইটা হ'ল গাটো ধুম এইকেইটা হৈ গৈ যোৱা মানে গা ধুম সুমিতে কি লেওৰা কৈছে উপৰখিনি সিজাই নাই লৰচক কৰ না ভাল এবাৰটো লৰচক কৰিলে সেইটো নিজে হ'ব গোবিন্দ বাকলি গুচাব নালাগে এনেকা কিবা কৰি দে কাটি দে একো নহয় দে ঠিক মোহাৰি ধুলে হ'ল চাফা হৈ যাব তেতিয়া বালি থাকিলেও চাফা হৈ যাব আলু সিজোতে টাইম লাগিব কিন্তু মাংস সিজোতে টাইম নালাগে লেবেল দি আছে চা অকাত নাই আমাৰ এলাক এই বুঢ়া বুঢ়ীটো আছে নাই এই লৈ গ'ল বুঢ়া বুঢ়ী ক'ত গ'ল এইটো বুঢ়া বুঢ়ী আমাতকে ভালে মান ওপৰত এই বান্দৰ চান্দৰক কান্দা নাহে এই হলো বান্দৰ আছে ঠাণ্ডা হৈ থাকিব ঐ আফাং জুই আমাক না পকৰি পাইছো লগালগ উঠাবলৈ ৰশ্মি আজি পকৰি খাব লাগিব দেই কালি আহি যাব না আজি যাব লাগিব তোৰ দেউতি সন্ধিয়া সেইটো গেলা সদায় নোহোৱা তাত নিয়াব লাগে গৰম গৰম পকৰি গৰম গৰম খেলা এবাৰেই খুৱাম তই বাৰে বাৰে থৈ দিব নোৱাৰ কেলা নোহোৱাকে মোক সন্দেহ জুই ভালকে দিয় এজোপা আছে কেলা লৈ আহিব নোৱাৰিলি এইটো ইয়াত ক'ব আহিছো কেলা মই কেলা ৰখে নাই দুলাল গুটিকেইটা উঠাই দে এই নালাগে বাদ দে ঐ তেল ঢাল তেলটো সৰহকে ঢাল দিবি হা এইটো ভাজিব পাৰিম আজি কেলা গতি বেয়া হ'ব চাইছো নাবা হৈ গ'ল 4টা আগত গৈ পালে হ'ল নালাগে থাকিবি তহঁতে কিমান দিন হ'ল ভিডিঅ'ত লগা দিন হ'ল 2 বছৰ এবছৰ মান হৈছে ৰসটো লেমন পেটিহে পাই হ'ব দে হ'ল দে হৈ গ'ল লেমন লাগিল এইটো পৰা অকণ ভাল নহ'লে নালাগে সেয়া নিদিয়ে জ্বলি যায় মোৰ অকণ খাবলৈ মন গৈ আছে কালি খা অকণমান খাই দে তেল গৰম হ'ল না খৈ দিয়ক গাই পাই তেল চিটিকনি মাৰিবা নি নামাৰে গেলা তনে কণীডাল খাই হৈ আছে এতিয়া কাটিবলৈ নাই
ডাঙৰ ব্ৰইলাৰ খাবলৈ মানে ঘিণ নালাগে পোৱালি ব্ৰইলাৰ যে ঘিণ লাগে দেই খৈ কেইটামান কেতিয়াবা এই ব্ৰইলাৰ বিচাৰোঁতে তাৰ বদলে একেবাৰে যদি আমি লগে লগে ব্ৰহ্মপুৰ গুচি যোৱাহেঁতেন পকি তেতিয়া ইয়াক হেৰি কৰি দিব মই তাৰ লগত মই ভাবিলো লাগিলে কিবা কাটা মাংসই কিনিম কিন্তু তাত কৃষ্ণ তাত নাযাওঁ আৰু লাগি সিটো কেনেকা শিকিব সব জায়গাত 200 টকা বা 190 কে বেছি আছে আৰু সিটো নিজে কাটিবলৈ আনিছে না সিটো কিবা পাইকাৰ দিবলৈ আনা নাই মই সেইটো এনে কৈ আছো দে দে দি দে হৈ গ'ল ৰিলেটেবল গান সেইটো জলকীয়া পিঁয়াজ দে আগত এইখিনি ভাজি বেলেগ এখন চাই ছবি জলকীয়া পিঁয়াজ দে আগত দিব পাৰি দে এনে কেনেকে দে ভাল ভাল চাই কিটি দি যাব কলিজাটো মই খাম দে কিন্তু কৈ দিছো দুধ পিস আছে কলিজা ৰও নি দিব মাৰকে জি ৰহে আৰু সব দে কি অকণ অকণ দি আছে কলিজা ভাজি খাই ভাল লাগে তুমি বুঝছান না ঢালিবও না জানো কেলা চিটিকলি দিয়াছো নিজে ভয় খাইছে আকৌ এই লাগি ধৰিব নধৰে নিমখ দি দে এনো লৰাবই লাগিব নিমখ নিকে দি দে মানে জেসমিন কি কৈ আছে ইয়া জেসমিন বাহ ছোৱালী আহিব এই হ'ব পিয়াজ বেছি নালাগে ইমানটো হ'ব বেছি নালাগে না 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 পিয়াজ ও কি হয় তো এইটো কি হৈছে চা এইটো বেলে কিবা হৈছে চা কি হলো খুব পাপা দে চাবি আকৌ ইয়াত কেৰাহীত কেলা কিবা হৈ নগলে জেসমিন কোডে হৈ ওই এ কি আছে আলু আছে আলু 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 পিয়াজ দিয়ে দিও বে ইমান নালাগে নালাগে হৈ যাব পিয়াজ বেছি দিব নালাগে তে আলু ভর্তা কইবি হ্যাঁ লাগাই পেলাইছো টকত টুকাই দত লৰছ কৰা নাই আৰু তো এইটো মানে হৈছে লেমন চিকেন ফ্ৰাই তোৰ চাপনি জুই জগু আলু কোনে কাটিব আলু কাটিব আলু ডাঙৰ ডাঙৰকে দি দেখিলা ইমান লেজি মানুহটো পানী আন কেলে আলু কাটাত কিয় পানী লাগে আলু কাটছন কাটি পেলাই ধুই দিম পলিথিনতে কিবা কাটি দে ইমান দিছ আছে দি দে না এখন দে লৰচকৰ কেলা লাগি গ'ল নালাগে এতিয়া চা লাগিল চা নালাগে না নিমখ দি দিয়া হ'ল এইটো কুমৰহম মৰমকে দি কাট না আলুটো কাট হ'ব কাট মাছখিনি এনেকে আছে পট বেটা না দিলাল জলদি বনা ভোক লাগিছে তালে ভাবিছে কি হৈ আছে ভাল ফটো আনি তামানে লগত লৈ আহিলে কেলাবোৰ এই খৈ কেইডালমান খবৰ আনি থৈছে এইটো চকত থাকা কেইডাল লৈ আহক এই দুডাল মাল খোৱা পিছত নটেংগি চাব আছে আৰে ঘৰ সোনকালে আমি আহি পাব লাগিছিল তেতিয়া ভাল লাগিছিল চাও নহয় 3টা বাজিলে 3:30 এটাই টাইম চাই আছে এটাই প্ৰতিকা ধান্দাত আছে সেইটো নিদিলে ঘৰ নচলিব না এই দিন নিদিলে ঘৰ চলিব দিয়া প্ৰতিকাটো জানা না তো ঘৰৰ পৰা কিবা দি পঠা কোনে যাব আহিব কাকবাই ফোন কৰি কৈ দে ন চাইকেল বেয়া হৈ আছে সাইকেল না কারবা বাইক আছে ন বাইক কি কাৰ বাইক আছে তেল তো তোমার ধোয়া দিব দে তেতে তো মানে কি হুনকালে যাবি গো সি কৈছে 10টা বজাত যাম আহাৰতে কেইটা হ'ল অকন ধুম কিন্তু গাটো ধুম হনে নহতো ন এইকেইটা হৈ গৈ যোৱা মানে গা ধুম যাব নি কেলা কি 5টা মানত যাব ই এনিও আজি যাব নোৱাৰে সুমিতে কি লেওৰা কৈছে উপৰখিনি খিজাই নাই লৰচকৰ না ভাল এবাৰটো লৰচক কৰিলে তো নিজে হ'ব গোবিন্দ ওই বাকলি গুচাব নালাগে এনেকা কিবা কৰি দে কাটি দে একো নহয় দে ঠিক মোহাৰি ধুলে হ'ল এৰাই যায় নেকি তেতিয়া চাফা হৈ যাব তেতিয়া বালি থাকিলেও চাফা হৈ যাব আলু সিজোতে টাইম লাগিব কিন্তু মাংস সিজোতে টাইম নালাগে লেবেল দি আছে চা গৰম হেতা লগাই দিন কেলা অকাত নাই আমাৰ এলাক ওই পপাটো কথা লৰা গাড়ী কেলা কাম নামো কিনি লৈ পছন্দ নালাগে বাইক কিটা কেলা কিছু মই লং নাই
এই হান্টাৰখনে যি হান্টাৰখনে যি ভাল লাগে আৰু এই বুঢ়া বুঢ়ীটো আছে নাই এই লৈ গ'ল বুঢ়া বুঢ়ী ক'ত গ'ল এইটো বুঢ়া বুঢ়ী পুৰা আজি ক্ল'জ ফ্ৰেণ্ডৰ ষ্টেটাছে লগাই দিম নেকি কি কয় নক'বা এজন ইউটিউবাৰ বা ক্লাছ উলিয়াই দিব দেই এজনৰ চাইকেলত ভাল ভাল মানুহে ফটো উঠে মানে নহয় মুন্না আমাতকৈ ভালেমান ওপৰত এতিয়া খাক বাচ্চাতকৈ নেকুৱাই ভাল বুজিছ ন এই বান্দৰ চান্দৰক কান্দা নাহে বান্দৰে কান্দিবই এই হলো বান্দৰ আছে আমাৰ বিয়েকেইটা চলি আকৌ হা এই কোৱাটাৰটো দি থৈ যা ঠাণ্ডা হৈ থাকিব ঐ আফ্ৰাং জুই আমাক না পকৰি পাইছোঁ লগালগ উঠাবলৈ সুমিত আজি পকৰি খুৱাব লাগিব দেই তই কালি আহিছ না আজি যাব লাগিব তোৰ দেউতাই সন্ধিয়া আহে তোৰ গেলা সদায় নোহোৱা তাত নিয়াব লাগে গৰম গৰম পকৰি গৰম গৰম খোৱা খেলা এবাৰেই খুৱাম তই বাৰে বাৰে খুৱাই দিব নোৱাৰ নহয় কেলা নোহোৱাকৈ মোক সন্দেহ ময়ো ভাবিছো ন এতিয়া কি কৰিবি যেন তেন খাব লাগে টাইম নাই এই দুলাল এনেকৈ কৈ নাথাকিবি কি হ'ল জান মানে এইটো উঠি আছে কেৰাহী নে পিঁয়াজকেইটা ভৰাই লৈ যামহে গৈ ঘৰলৈ কি তহঁতে চা হাফ পেণ্টতে নামিবি নহয় তহঁতে হৈ যাব মই জেঙীয়া দে বেগত মোৰ চাবিটো তোৰ বেগত আছে দেই ভালকৈ ৰাখিবি আজি কেলা ষ্ট'ৰেজ যে কেলা ফুল হৈ যাব আৰু থৈ দিবা ভিডিঅ'টো থৈ দিছে কেলা মোৰ তোৰ ৰেড চিলিটো দি দিওঁ হা তেতিয়া হেৰি হ'ব কি ৰেড চিলি মছলা চব দি দেচোন অঁ সেইটো মছলা নাই ন আৰু গোটেই নিদিবি ৰেড চিলি পকৰি জ্বলাব লাগিব বুজাই দুলাল হ'ব বেছি নিদিবি মই নাখাওঁ নহ'লে হালধি দি দে হালধি চব দিলে তিতা লাগিব এইটো মানে কি ডায়েৰিয়া প্ৰব্লেম এই জোৰ কৰি আছে যে মই জিৰা দেচোন জিৰা ভাল এতিয়া ক'ৰবাত জিৰাটো ভালচোন ক'ৰবাত সোনকালে জিৰাটো ভাল এই জিৰাটো কফি কালাৰ বাপেৰৰ টকা পাইছ তো কেলা সৰুবা জিৰাটো আনা দেখা এনে সেইটো জিৰা বুলি লিখা আছে তৰকাৰী 5 ষ্টাৰ হোটেলৰ হ'ব আলু কাৰী আলু কাৰী খাম 5 ষ্টাৰ ৰুম হোটেল কেএফচি আৰু জুই দে নিদিবি জিৰা ইমান দিলে সোৱাদটো নুঠিব তই গোটেই ওপৰত ঢালি দি দেখোন এইটো এতিয়া নিদিবি এইটো মাংস দিয়া নতুন ৰান্ধনি না নিদিবি মই 5 ষ্টাৰ হোটেলত কাম কৰি আহিছোঁ নম্বৰনো লৈ ল'বি গোটেইখিনি লৈ লৈছোঁ ক'ত আৰু আহা আহি অংক কৰিব এই যেতিয়া মাংস ওপৰত দুলালে লগত দিব যাব আৰু পানী ল'ব লাগিব মোৰ আধা লিটাৰ বটল লচোন পানী ল মোৰ পৰা পৰি যাব দুলাল খোৱা চোৱা ভিডিঅ' নকৰিবি দেই মোক ঢাকি ল'বি হা মোক ঢাকি ল'বি কৰিব দে একো নহয় ক্ল'জ ফ্ৰেণ্ডত লগাব ষ্টেটাছটো এই লাউৰা সেইবিলাক নকৰিবি দেই কেলা হয় ইউটিউবততো নোৱাৰিবি ক্ল'জ ফ্ৰেণ্ডত এনেকুৱা দেৰি অৱস্থা মোৰ না মাংস নালাগে আলু দিয়ে খাই থাকিব বয়া মাংস দি দিওঁ দেই মুন্না মই এজনীক জ্বলাব লাগে আজি মাংস দি দিওঁ হা এজনীক জ্বলাব লাগে কাক মাংস চাংস দি দে 5 মিনিটমান ৰ পানী চানী দি আমি নমিব লাগিব মাংসটো দি দিওঁ হা দি দে আজি বোলে দুলালৰ মাইকীক জ্বলাব খুলি দে জাঙিয়া খুলি দে মই ভাল কৈছোঁ জাঙিয়া খুলি দে মই জাঙিয়া পিন্ধাও নাই চা মইতো কেলা যাওঁতে লেংটা হৈ যাবলৈ জাঙিয়া ভিতৰত আছে দেখি দিছোঁ
এতিয়া ভিডিঅ' কৰি যাবি বুলি নকয় নহয় কেনেকুৱা মানুহ পানী বেছি নিদিওঁ আমি কিটা নামো তহঁতে থাক নাই ৰ এই নামিয়ে দিম হেৰি কৰি পেলাই আমি নামি বেয়া পাম একেলগে মই কচু কাটিব লাগে দেই এইফালে যাওঁতে কাটি দিলেই হ'ল দেখোন না এক কাম কৰ বেগটো স্কুটি ডিগিত ভৰাই দে না ই কেলা চাবি ঘুমাই গ'ল ঢাকমা নাই যে দুলাল অকমান টাইম ৰখি প্ৰব্লেম হৈ যাওঁ দুলাল খৰিটো বৰাই দিয়াচোন আমি থাকোঁতে অকলে পানীটো ঢালিলে দুলাল থাকিবি ন ওপৰতে থাকিবি নহয় নাই মছলা এটা ঠাণ্ডাত নাথাকিবি পানীটো ঢালি দে নালাগে অকমান টাইম পানী ঢালিলে পুৰা এইটো লৰাই দিবা এইটো দিম লৰা কিবা নিমখ অকণ বেছিকৈ দে আলুৱে টানিব নহয় ন তৰ নহ'লে লৈ খাম কি ক এইটো ফালি দি দে এতিয়া কোনো মোৰ হাতখন ফালিব নোৱাৰে এইটো এই মিট মছলাটো ফালি দি দে ঠাণ্ডাতে থাকে কোনে লেংটা হ'ব কোনে কি কৰিব এইটো চাই মই হাফ পেণ্ট এটা পিন্ধি আহিব বেলেগ এটা লৈ আহিব লাগিছিলে কৈছিলে না মই এই ৰেড চিলি নিদিবি কৈ আছে হ'বনে মিট মছলা এই দি দে গোটেইখিনি বেছি দিলে বেয়া লাগিব এই নালাগে হ'ব দে বেছি দিলে মছলা আৰু বেয়া গোন্ধাই তেতিয়া দেখি দিছে ও পানী আনক দুলা ধৰিছে পানী আনক এইটো নতুন পানী ধৰাই নাই পিন্ধাই নাই মই পানী আনক নালাগে কেলা মই জানিয়া পিন্ধি যাম মই ভাল খুব বাকি নাই কিনে ভালচোন কিনাই কিনে যা না খুলি পেলাই যায় না বহি টেনচন না ভগ কেনে ঢালিবি দেই কিনাই কিনে ঢাল প্ৰথম হৈ যাব দেচোন দে পানী দে ঝোল লাগিব অকণ জানোতো মই জানো হৈ যাব পানী নহ'ব খাবলৈ পানীব তোৰ বহুত পানীব আৰু পানী দিবহে লাগিব আলু সিজা নিসিজিব আলু নিসিজিব সেইটো কাৰণে আৰু অকণ দি দেচোন পানীটো পানী দি পেলাই ঢাকি দিওঁ পানী বনাও দোষ ঐ তই চাবি দে এইটো আমাৰ দে দেহা দুলাল গোটেই ওপৰ খৰি দুলাল দি থাকিবি হা খৰি দি থাকিলে হ'ল আৰু চাই থাকিলে হ'ল উতলিলে আমাক মাতি আমি যাব লাগে ভাই আমি যাব লাগে ইয়াৰ পৰা লৈ যাওঁ 4টা আজি বহুত এনজয় কৰিলোঁ আজি লাষ্ট তো সেইটো কাৰণে পুৰা এনজয় কৰিছোঁ আৰু আজি লাষ্ট টাইম আজি প্ৰত্যেক বছৰে ইয়াত কুণ্ড মেলা হয় তো কুণ্ড মেলাত ফুৰিবলৈ নোৱাৰোঁ তো আজি বহুত এনজয় কৰিলোঁ তথাকে ইফালে লগৰটো ভাত বাঢ়ি আছে আমাৰ ইফালে ভাত বাঢ়ি আছে এইফালে এতিয়া আমাৰ হৈ গ'ল এইফালে এতিয়া আমাৰ ৰান্ধনী মোকটো অলপ দেখাই দিয়া এইফালে কেলা ভাত বেছি হৈ গ'ল বে একো নহয় লৈ যাম এতিয়া তই ডিছপ'জেল গিলাচটো লৈ আন গিলাচটো লৈ কি ল'ব দিছা এইটো মুন্না অ মুন্না এইটো মুন্না ঐ মুন্না কে চক ল'ব আৰু ল'ব ন কে আৰু ল'ব জিবি হৈছে নাই এইটো আৰে সেইকাৰণেতো মই কৈছো ন কেলা জিৰা ৰাইচ লৈ আনিব দে এইফালে চাওঁ ইফালে ঘৰৰ চাউল হ'লে ভাল খাই আছে এতিয়া লাষ্ট এনজয় হ'ব এইটো খাই বৈ ঘৰা ঘৰি যাবলগীয়া হৈ গ'ল এইটো বাইদেউ বন্ধু যোনে চাই আছা লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা ইয়াক কিন্তু সাবস্ক্ৰাইব কৰিবা তো এগৰায়া বহাই দিলো লাইক কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা ঘৰৰ মানুহে চাব লাগিব ককায়েকে চাব লাগিব কেলা